গুড মৰ্ণিং, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক ভালে আছে। আৰু আজি আমি আহি আছোঁ জাগিৰোডৰ দেওশাল মন্দিৰলৈ। মই আৰু মোৰ হাজবেণ্ড আমি দুয়োজন একেলগে আজি বাইকেৰেই আহি আছোঁ আপোনাৰ জাগিৰোড দেওশাল মন্দিৰলৈ। আৰু এয়া আমি বাইপাছ পাইছোঁ আৰু এতিয়া আমি মন্দিৰ পাম। এয়া দেখিছে মন্দিৰ পালোঁ আৰু মন্দিৰৰ ওচৰতেই দোকান বহু আছে, তাতে পূজাৰ সামগ্ৰীসমূহ পোৱা যায়, লগতে চাকি বন্তিও পোৱা যায়। আমি চাকি বন্তি লৈ ল'লোঁ আৰু তাত বহুত ধুনীয়া ধুনীয়া বস্তু আছে, মূৰ্তিৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তু ইয়াত আপোনালোকে ইয়াত দেখিছেই, শিৱ মূৰ্তি আৰু লগতে এয়া মালা, ৰুদ্ৰাক্ষ মালা মন খুলে আপোনালোকে কিনিবও পাৰে। আৰু আমি এতিয়া মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ আৰু এয়া আমি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। আৰু মন্দিৰভাগ সঁচায়ে খুব সুন্দৰ আৰু আমি আজি প্ৰথমবাৰ আহিছোঁ, যিহেতু বহু দিনতে আমি ভাবি থৈছিলোঁ মনত যে আমি মন্দিৰলৈ আহিম, দেওশাল মন্দিৰত সেৱা ল'ম আৰু আজি আমাৰ সপোনটো পূৰণ হ'ল। আমি আহিলোঁ, আমি এয়া বন্তি লগাইছোঁ আৰু মানুহ আছে ইয়াত, বহুত মানুহ হয় আৰু প্ৰথমবাৰ আহিছোঁ যিহেতু বহুত ভাল লাগিছে। আৰু আমি মন্দিৰৰ ভিতৰলৈ গৈছোঁ, ভিতৰত যিহেতু আমি সেৱা কৰিব লাগিব মূল মন্দিৰত, আমি ভিতৰলৈ সোমাই গৈ দেখিছেই মানুহে সেৱা জনাই আছে, আমিও ল'ম। আৰু আটাইতকৈ ধুনীয়া বস্তু এটা তাত দেখিলোঁ, পাৰ, ৰাজহাঁহ ইমানেই মানে ওচৰলৈ আহে, আপুনি যদি প্ৰসাদ কেইটামান ছটিয়াই দিয়ে ধুনীয়াকৈ আহি পেলাই খাই দিয়ে, খুব ধুনীয়া লাগে মানে দৃশ্যটো দেখি পেলাই সঁচাই বহুত মনোমোহা, সঁচাই বহুত ভাল লাগে। আৰু আমি এতিয়া আহি পেলাই কিবা এটা খাবই লাগিব, ৰাতিপুৱা একো খোৱা নাই, গতিকে আমি হোটেল এখনত এয়া ভাত খালোঁ। তাৰপিছত আমি চিধাই আকৌ নগাঁৱলৈ গ'লোঁ, যিহেতু পূজাৰ বতৰ নহয়নে, পূজাত কিবা এটাতো ল'বই লাগিব, আগৰ পৰা লৈ আহিছোঁ। চেণ্ডেল চালোঁ, খুব ধুনীয়া চেণ্ডেল আছিলে দোকানখনত, মোৰ বহুত পচন্দ হৈছিলে চেণ্ডেল, কিন্তু লোৱাহে নহ'লে অৱশ্যে, দাম দৰো কথা আছে দিয়কচোন, সেইকাৰণে নিমিলিলে তো নল'লোঁ। আৰু তেনেকৈ চালোঁ আৰু চাই পেলাই গুচি আহিলোঁ। শেষত আমাৰ 9টামানেই বাজিলে ঘৰ পাওঁতে আৰু আমি বাটত কিবা এটা খালোঁ, ভোক লাগিলে, এয়া দেখিছে আপোনালোকে। তো নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আপোনালোকে যদি ভাল পায় মোৰ ভ্লগটো ছাবস্ক্ৰাইব কৰি দিব।